আজিৰ এইটো ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম PM কিষাণ সন্মান নিধিৰ এই আঁচনিখনৰ যি পইচা অৰ্থাৎ যি ইনষ্টলমেণ্ট 2000 টকাকৈ দিয়া হয়, এই ইনষ্টলমেণ্টটো লাষ্ট কিস্তিটো আপুনি পাইছেনে নাই বা আপুনি লাভ কৰিছেনে নাই, বা যদি এতিয়ালৈকে কিস্তিসমূহ লাভ কৰা নাই অৰ্থাৎ আপোনাৰ কিস্তিটো যদি কেনেবাকৈ ৰখি আছে বা কিহৰ কাৰণে আপোনাৰ কিস্তিটো বা ৰখি আছে বা কিহৰ কাৰণে আপোনাৰ কিস্তিটো বেংকত সোমোৱা নাই, অৰ্থাৎ যদি আপুনি পাইছে এই কিস্তিটো আপুনি কেনেধৰণে চেক কৰিব পাৰিব, অৰ্থাৎ আপুনি কেনেধৰণে কিমানখিনি পইচা এতিয়ালৈকে লাভ কৰিছে PM কিষাণৰ পইচাখিনি বা লাষ্ট কিস্তিসমূহ কেনেধৰণে আপুনি চেক কৰিব পাৰিব পাইছেনে নাই, অৰ্থাৎ কেনেধৰণে আপোনাৰ সকলোখিনি ইনফৰমেশ্যনছ অৰ্থাৎ ডিটেইলছ সকলোখিনি বস্তু আপোনাৰ মোবাইলত বা হাততে কেনেধৰণে আপুনি চাব পাৰিব, এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনাক জনাই দিয়া হ'ব। স্ক্ৰীনত দেখিবলৈ পাইছে যে ইয়াতে সকলোখিনি ডিটেইলছ এনেধৰণে আপোনাৰ নিজেই মোবাইলতে চাব পাৰিব। আপুনি নিজৰ মোবাইলতে এনেধৰণে সকলোখিনি বস্তু চাব পাৰিব। এই বস্তুটো কেনেকৈ চাব পাৰিব, অৰ্থাৎ চাবলৈ হ'লে আপুনি কি কৰিব, সকলোখিনি ডিটেইলছ আপোনাৰ চকুৰ সন্মুখতে ওলাই আহি পৰিব। ইয়াতে আপোনাৰ দিয়া আছে এপ্লিকেশ্যন নাম্বাৰ, বেনিফিচিয়াৰী নেমছ, বেনিফিচিয়াৰী কোড, এজেঞ্চি কোড, স্কিম কোড, আধাৰ নাম্বাৰ, একাউণ্ট নাম্বাৰ, IFSC কোড, এমাউণ্ট ৰিকুৱেষ্টেড আৰু ভেলিডেশ্যন ষ্টেটাছ আপুনি পাবনে নাপায় এইটো দেখুৱাই দিয়া হৈছে, বা ফাণ্ড ষ্টেটাছ, ইয়াতে ফাণ্ড ষ্টেটাছটো দেখাই দিয়া হৈছে, ট্ৰেজৰী ষ্টেটাছটো ইয়াতে দেখাই দিয়া হৈছে। ইয়াতে সকলোখিনি বস্তু অৰ্থাৎ আপোনাৰ যদি পে'মেণ্টটো কেনেবাকৈ ফেইল হৈছে, আপুনি যদি পে'মেণ্টটো কেনেবাকৈ ফেইল হৈছে, আপোনাৰ পে'মেণ্টটো কিহৰ কাৰণে ফেইল হৈছে, অৰ্থাৎ আপোনাৰ পে'মেণ্টটো ক'লৈ গৈ আছে বা কিমানখিনি দূৰ পাইছে, অৰ্থাৎ সকলোখিনি বস্তু আপুনি চাব পাৰিব নিজৰ মোবাইলতে। চ' গতিকে আপুনি এইটো চাবৰ কাৰণে কি কৰিব, এইটো চাবৰ কাৰণে আপুনি নিজৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি তাত PM কিষাণৰ যিটো ৱেবছাইট আছে তাত গৈ পিনি ইয়াৰ বিষয়ে সকলো ডিটেইলছ আপুনি চাব পাৰিব। এই ডিটেইলছখিনি এটা ভিডিঅ'ত বনাই থোৱা আছে, সকলোখিনি বস্তু A to Z শিকাই থোৱা আছে, বুজাই থোৱা আছে। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া হৈছে, এই লিংকটোৰ জৰিয়তে আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰিব।